Hello everyone, welcome to Advait IS Academy. আমি 4th August important current affairs আজি discuss কৰিম. Let's start the class. First topic to হৈছে আমাৰ Central Empowered Committee report. কি হয় নিউজত কিয় আছে আমি যদি দেখা পাইছো যে এই CEC এটা ৰিপৰ্ট আহিছে ৰিপৰ্টখনে কি কৈছে বা কি হয় আমি let's look it out. ইয়াতে আমাৰ দেখা গৈছে যে CEC মানে যোনটো Central Empowered Committee এই কমিটিখনে এটা ৰিপৰ্ট তেওঁলোকে সাবমিট কৰিছে তা দে হ্যাভ ফাউন্ড সামথিং ৰাইট আ ৰিপৰ্ট হ্যাজ বিন হাইলাইটেড এখন কি হয় একচুয়ালি এখন 2002 ত ফৰ্ম হোৱা এখন কমিটি সেন্ট্ৰেল এম্পাৱাৰ্ড কমিটিখন 2002 ত ফৰ্ম হৈছিল এখন ৰিট পিটিশন ফাইল কৰা হৈছিল ৰিট পিটিশনৰ ফাইল কৰাৰ পিছত এই কমিটিখন গঠন কৰা হল কি কাম হয় তেওঁলোকৰ কাম কি হয় তেওঁলোকৰ ম্যান্ডেটটো কি হয় বেসিক্যালি আমাৰ সুপ্ৰিম কোৰ্টে ঠিক আছে সুপ্ৰিম কোৰ্টে যোনবোৰ অৰ্ডাৰ দিয়ে অৰ্ডাৰ কেনেকুৱা ধৰণৰ অৰ্ডাৰ ৰিলেটেড টু হোৱাট ৰিলেটেড টু সাপোজ এনক্ৰোচমেন্ট ৰিমুভাল ৰাইট দেন কম্পেনসেটৰি এফৰেষ্টেশন মানে এতিয়া যদি সাপোজ আমাৰ যিকোনো এটা ইন্ডাষ্ট্ৰিয়েলাইজেশনৰ যিকোনো এটা ইনফ্ৰাষ্ট্ৰাকচাৰ এটা প্ৰজেক্ট সাপোজ হৈছে ওকে এই প্ৰজেক্টটোৰ কাৰণে আমি কি কৰিব লাগে এটা হিউজ এৰিয়া অফ ল্যান্ড দৰকাৰ হয় ৰাইট এতিয়া হিউজ এৰিয়া অফ ল্যান্ড যদি দৰকাৰ হয় তেনে আমি কি কৰিব লাগে কি কৰে তাত প্ৰায় আমাৰ ডিফৰেষ্টেশন কৰা হয় আমাৰ গছ-গছনিবোৰ কাটি পেলাই আমাৰ ইন্ডাষ্ট্ৰি বহোৱা হয় ৰাইট এতিয়া সেই গছ-গছনিবোৰ কাটি পেলাই ইন্ডাষ্ট্ৰি বহোৱা ক্ষেত্ৰত বেলেগ জায়গাত যে এফৰেষ্টেশন মানে প্ল্যান্টিং অফ ট্ৰিজ গছ-গছনি যে ৰুব লাগে হেতু আমি কম্পেনসেটৰি এফৰেষ্টেশন বুলি কওঁ সো কম্পেনসেটৰি এফৰেষ্টেশন বা এনক্ৰোচমেন্ট ৰিমুভাল এতিয়া যেনেকে আমাৰ অসমতে আমাৰ দেখি গৈছো এভিকশন যি হৈ আছে ওকে এনক্ৰোচমেন্ট কৰাৰ কাৰণে এনক্ৰোচমেন্ট কৰি থোৱা আছিল ফৰেষ্ট ল্যান্ড এভিকশন কৰিছে সো তেওঁলোক যদি এভিকশন কৰিছে তেওঁলোকক কোড ৰিহেবিলিট কৰা হৈছে সো তেনেকুৱা ধৰণৰ অৰ্ডাৰ যোনবোৰ দিয়ে কোৰ্টে সুপ্ৰিম কোৰ্টে যিখিনি অৰ্ডাৰ দিয়ে এই অৰ্ডাৰখিনি মনিটৰ কৰিবৰ কাৰণে এই অৰ্ডাৰখিনি ইমপ্লিমেন্টেশনটো মনিটৰ কৰিবৰ কাৰণে যে সুপ্ৰিম কোৰ্টৰ এই পাৰ্টিকুলাৰ অৰ্ডাৰবোৰ ইমপ্লিমেন্ট হৈ আছে নে নাই আৰু ইফেক্টিভ ৱেত ইমপ্লিমেন্ট হৈ আছে নে নাই হেখিনি মনিটৰ কৰিবৰ কাৰণে এখন কমিটি বনাইছিল ওকে CEC সেন্ট্ৰেল এম্পাৱাৰ্ড কমিটি এতিয়া এই কমিটিখনে এটো দেখা গৈছে যে তেওঁলোকে কি দেখা পাইছে যে 85% অফ দি এফৰেষ্টেশন টাৰ্গেট হ্যাজ বিন এচিভড যিমানখিনি ইয়াৰ আগতে এফৰেষ্টেশন মানে এফৰেষ্টেশন মানে কি প্ল্যান্টিং অফ ট্ৰিজ আমি যদি এটা লাৰ্জ নাম্বাৰত গছ-গছনি যদি আমি ৰু তাকে আমি এফৰেষ্টেশন বুলি কওঁ ডিফৰেষ্টেশন মানে হৈছে কাটিং অফ ট্ৰিজ এট এ লাৰ্জ স্কেল আৰু এফৰেষ্টেশন মানে প্ল্যান্টিং অফ ট্ৰিজ বা প্লান্টস এট এ লাৰ্জ স্কেল সো কৈছে যে এফৰেষ্টেশনৰ টাৰ্গেট যি আছিলে গছ-গছনি ৰুৱাৰ যেটো টাৰ্গেট আছিলে ৰিগাৰ্ডিং কম্পেনসেটৰি এফৰেষ্টেশন মানে গভৰ্নমেন্টৰ যিকোনো প্ৰজেক্টৰ কাৰণে ইন্ডাষ্ট্ৰিয়েলাইজেশন কৰিব কাৰণে বা যিকোনো প্ৰজেক্টৰ কাৰণে যোনবোৰ ফৰেষ্ট ক্লিয়াৰ কৰিছিলে তাৰ বিনিময়ত আমি কিমান টাৰ্গেট কিমান গছ-গছনি ৰুই কমপ্লিট কৰিছো এৰাউণ্ড 85% আমাৰ হৈছে ৰাইট যেটো টাৰ্গেট আছিলে বাট এটা কনসাৰ্ন দেখুৱা গৈছে যে only 67.5% of the Kempa funds have been utilized যোনটো Kempa fund তাৰে অকল 67.5% হে ইউটিলাইজ হৈছে বুলি কৈছে ৰাইট সো হেকাৰণে আমি এতিয়া সাম যে কি হয় যোনটো আমাৰ Kempa fund যোনটো কৈছে তো কি হয় ৰাইট CEC কি হয় সেন্ট্ৰেল এম্পাৱাৰ্ড কমিটি কি হয় আমি গম পালো ৰাইট সুপ্ৰিম কোৰ্টৰ যিবোৰ অৰ্ডাৰছ বিলাক ইমপ্লিমেন্টেশন বোৰ হৈ আছে না নাই হেখিনি মনিটৰ কৰিবৰ কাৰণে এই কমিটিখন গঠন কৰিছিল 2002 ত আৰু এই কমিটিখন একচুয়ালি এটা কেছৰ ৰিট পিটিশন ফাইল কৰি এখন এটা কেছ চলিছিল তাৰ জৰিয়তে ফাইনালাইজ হৈছিল ৰাইট ৰিজাল্ট অফ দ্যাট এটা হোৱাট ইজ দিস কেম্পা হৈছে একচুয়ালি এটো এটা ফান্ড কেম্পা ফান্ড এটা ফান্ড হৈছে তাৰ গতে আমি কৰ পৰা আহিছে একচুয়ালি কেম্পা হৈছে কম্পেনসেটৰি এফৰেষ্টেশন ফান্ড এক্ট ওকে কম্পেনসেটৰি এফৰেষ্টেশন ফান্ড এক্ট 2016 অৰ জৰিয়তে কেম্পা ফান্ডটো ইনিশিয়েট কৰিছিলে এই এক্টখনৰ পৰা এই ফান্ডটো ইনিশিয়েট কৰিছিলে এক্টখন কি হৈছে কম্পেনসেটৰি এফৰেষ্টেশন ফান্ড এক্ট 2016 ওকে এতিয়া যেহেতু এখন এক্টৰ পৰা আনিছে এক্টৰ পৰা যেহেতু ফৰ্ম হৈছে কেম্পা ওকে সো হেকাৰণে এটো এটা স্ট্যাটুটৰি বডি মানে এখন আইনৰ জৰিয়তে এটা এক্টৰ জৰিয়তে যদি আমি যিকোনো এটা ইনষ্টিটিউশন বা যিকোনো এটা বডি গঠন কৰো হেতুকে আমি স্ট্যাটুটৰি বডি বুলি কওঁ ৰাইট বিকজ স্ট্যাটুট ওয়াৰ্ডটো স্ট্যাটুটৰি টু ডিৰাইভ হৈছে ওয়াৰ্ড স্ট্যাটুট মানে হৈছে ল বা আইন ৰাইট ওকে সো আমি আই হোপ আপোনালোকে কনস্টিটিউশনাল বডি নন কনস্টিটিউশনাল বডি যেটা পঢ়িছে নিশ্চয় এখিনি গম পায় যে স্ট্যাটুটৰি বডি কি হয় বা নন স্ট্যাটুটৰি বডি কি হয় সো কেম্পা ফান্ডটো জৰ পৰা আহিছে কেম্পাটো ইটস আ স্ট্যাটুটৰি বডি বিকজ এখন আইনৰ পৰা আমি আনিছো আৰু এই আইনখনে কি কয় টু মেনেজ এফৰেষ্টেশন ফান্ড মানে এই আইনখনৰ জৰিয়তে
এফৰেষ্টেশ্যন কৰিবৰ কাৰণে গছ গছনি এটা লাৰ্জ নাম্বাৰত ৰুবৰ কাৰণে যিখিনি ফাণ্ড প্ৰভাইড কৰে সেইখিনি AR জৰিয়তে আহিব ওকে মানে কেম্পা ফাণ্ডত আহিব ইট ইজ আ national level corpus fund where the compensation amount collected from user agencies like industries when forest land is diverted for non-forest purposes আমি যদি forest to land যদি non-forest purpose কাৰণে এটা যদি আমি industrialization কৰিছো industries বহাইছো তেনেহলে আমি কি কৰিছো non-forest user কাৰণে হেতু forest clear কৰিছো so তেতিয়া কি কৰিব লাগিব তেতিয়া compensate কৰিব লাগিব okay for example আজি যদি আমাৰ টাটা সেমিকন্ডাক্টৰ ইন্ডাষ্ট্ৰি যদি জাগিৰোডত বহিছে তাতে যদি তেওঁলোকে যিখিনি মাটি একুৱায়াৰ কৰিছে ৰাইট সো তেওঁলোকে যদি গছ-গছনি কাটি বিল্ডিং ইনফ্ৰাষ্ট্ৰাকচাৰ বনাইছে হে যে এটা লাৰ্জ এমাউন্টত গছ-গছনি যে কাটিছে হে গছ-গছনিখিনি কটাৰ কাৰণে এটা কম্পেনসেশন দিব লাগিব তাৰ বিনিময়ত বেলেগ জেগাত তেওঁলোকে গছ-গছনি সিমিলাৰ ৱেট বা তাতকে 10 টাইমছ বেছি গছ-গছনি ৰুব লাগিব সো হেতুটা কি হৈছে কম্পেনসেশন দিব লগা হৈছে সো হে কম্পেনসেশন যোনটো ফান্ড লাগিলে ইন্ডাষ্ট্ৰিয়ে হেতু ফান্ড দিছে বা গভৰ্নমেন্টে দিছে হেতু কি হ'ব এই কেম্পা ফান্ডত ষ্ট'ৰ হ'ব কেম্পা ফান্ডত আহিব ৰাইট ওকে যাতে যিখিনি নন ফৰেষ্ট পাৰপাজৰ কাৰণে যিখিনি ইউজ কৰিছিলে ওকে মানে আমি ফৰেষ্ট ল্যান্ডটো কি কৰিছো কাটি পেলে নন ফৰেষ্ট পাৰপাজৰ কাৰণে ইউজ কৰিছো ইন্ডাষ্ট্ৰি বনাইছো যদি নন ফৰেষ্ট পাৰপাজৰ কাৰণে ইউজ কৰিছো সো তাৰ কাৰণে এটা কম্পেনসেশন দিয়া হয় এতিয়া এই ফান্ডটো কি হ'ব লাগিব ইট শুড বি ইউটিলাইজড ফৰ কম্পেনসেটৰি এফৰেষ্টেশ্যন protection of forest related infrastructure development assisted natural regeneration of forest etc এটা কেম্পা ফান্ডত যিখিনি পইচা আহিব ইন্ডাষ্ট্ৰিজ বিলাকে বা ষ্টেটে বা জুনে যেনেকে ফান্ডটো তাতে ফান্ড তেওঁলোকৰ যিবোৰ কম্পেনসেশন দিব হে ফান্ডটো আকৌ কিহৰ কাৰণে ইউজ কৰিব লাগিব আমি ফৰেষ্ট ৰিলেটেড পাৰপাজৰ কাৰণে ইউজ কৰিব লাগিব মানে ফৰেষ্ট এক্টিভিটিজ ফৰেষ্ট প্ৰটেকচনৰ কাৰণে ৰাইট নেচাৰেল উইথ এনভায়ৰনমেন্টটো কি কৰিবৰ কাৰণে ৰিজেনাৰেট কৰিবৰ কাৰণে সো ফৰেষ্ট ৰিলেটেড আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ কাৰণেও আমি হে ফান্ডটো ইউজ কৰিব পাৰো মানে আলটিমেটলি ফৰেষ্ট ৰিলেটেড পাৰপাজৰ কাৰণেহে আমি এই ফান্ডৰ পইচাখিনি ইউটিলাইজ কৰিব পাৰিম আৰু নন ফৰেষ্ট হলে আমি ইউটিলাইজ কৰিব নোৱাৰিম ঠিক আছে মেইন অবজেক্টিভ যে oversight and planning of compensatory afforestation when forest land is diverted for non-forest purposes এটো জানিলে হল যে ফৰেষ্টৰ ল্যান্ড যদি নন ফৰেষ্ট ল্যান্ড পাৰপাজৰ কাৰণে ইউটিলাইজ চেঞ্জ কৰিছে তেনেহলে আমি এই ফান্ডৰ জৰিয়তে হেখিনি কম্পেনসেট কৰিব লাগিব এই ফান্ডটো ইউজ কৰি আমি হেখিনি কম্পেনসেট কৰিব লাগিব মানে আমি এফৰেষ্টেশ্যন কৰিব লাগিব ৰাইট আৰু এই অৰ্ডাৰটো সুপ্ৰিম কোৰ্টৰ 2002 এটা মেন্ডেটত মই যে জাস্ট কলো যে এটা ৰিট পিটিশনৰ ফলত যে এই TN গোদাবৰ্মন ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া এটো থ্ৰু ৰিট পিটিশন হৈছিল তাৰ পিছত 2002 ত এই আমাৰ CEC সেন্ট্ৰাল এম্পাৱাৰ্ড কমিটিখনো গঠন হৈছিল ওকে এতিয়া legal provisions কি আছে কেম্পা ৰিলেটেড legal provisions কি আছে যদি আমি চাও আমাৰ যোনখন ফৰেষ্ট কনজাৰভেশ্যন এক্ট আছে 1980 ৰাইট আমাৰ ফৰেষ্ট কনজাৰভেশ্যন এক্ট 1980 যোনখন আমাৰ গঠন হৈছিল ৰাইট সেইখন আমাৰ কি হৈছে ফৰেষ্ট ৰিলেটেড আমি লিগ্যাল যোনবোৰ provisions ৰাইট হে provisions বোৰ তাত আছে আমি যদি দেখা পাও যে ফৰেষ্ট কনজাৰভেশ্যন এমেন্ডমেন্ট এক্ট এখনো আহিলে আমাৰ 2023 Forest Conservation Amendment Act 2023 to আহিছে সো যদি আপোনালোকে সোৱা নাই এই এমেন্ডমেন্ট খনত কি ফাৰ্দাৰ এড হৈছে হেকিনি স্টাডি কৰিব ভেৰি ইম্পৰ্টেন্ট মেইনস আহি আছে আমাৰ খুবই ইম্পৰ্টেন্ট এক্সামত আহা চান্স বহুত আছে সো ইয়াতে আমাৰ কি প্ৰভিজন আছে লিগ্যাল প্ৰভিজন যে user agency must provide alternate land for afforestation bear the cost of afforestation if no land is available afforestation is done on double the area of degraded forest land সো গটিকে কৈছে যে জুনে ডিফৰেষ্টেশ্যন কৰিব ডিফৰেষ্টেশ্যন মই কৈ আছো আমি জানো এইটো এটা কমন টাৰ্ম হয় ডিফৰেষ্টেশ্যন যদি আমি প্লান্টস এণ্ড ট্ৰিজ এটা লাৰ্জ নাম্বাৰত যদি কাটিছো কাটিং অফ ট্ৰিজ এটা লাৰ্জ নাম্বাৰ দ্যাট ইজ কল্ড ডিফৰেষ্টেশ্যন ৰাইট আৰু যদি আমি যিকোনো পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপতে বা গভৰ্নমেণ্টেও কোনবাই যদি এটা ডাঙৰ ইন্ডাষ্ট্ৰি গঠন কৰিছে বা যিকোনো এটা কমাৰ্শিয়াল পাৰপাজত যদি ল্যান্ড একুৱায়াৰ কৰিছে তো আলটিমেটলি আমি ডিফৰেষ্টেশ্যন কৰিছো ৰাইট এতিয়া জুনে হেখিনি কাম কৰিব যাৰ কাৰণে যাৰ নিজৰ বিজনেছৰ কাৰণে বা নিজৰ প্ৰজেক্টৰ কাৰণে জুনে ল্যান্ডটো একুৱায়াৰ কৰিব তেওঁলোকে অল্টাৰনেট ল্যান্ড এটা বিচাৰিব লাগিব অল্টাৰনেট ল্যান্ড এটা বিচাৰি দিব লাগিব তেওঁলোকে হে ল্যান্ডটোত যাতে এফৰেষ্টেশ্যন কৰিব পাৰে লাৰ্জ নাম্বাৰ অফ প্লান্টস এণ্ড ট্ৰিজ ৰুব পাৰে ওকে bear the cost of afforestation গছ-গছনি ৰুবৰ কাৰণে যিটো খৰচা লাগিব হেখিনিও তেওঁলোকে ল'ব লাগিব ৰাইট দেন যদি land available নাই তেনেহলে afforestation should be done on double the area of degraded forest land মানে suppose আজি যদি ধৰি লওঁ 2 acre land যদি এটা ইন্ডাষ্ট্ৰি
2 একৰ ল্যান্ডৰ যদি ফৰেষ্ট ল্যান্ড আমি যদি গছ-গছনি কাটিছো আৰু তাত যদি ইণ্ডাষ্ট্ৰি গঠন কৰিছো, ঠিক আছে, যেতিয়া যদি আমি অল্টাৰনেট জেগা পোৱা নাই, দেন সেই 2 একাৰৰ জেগাত আমি ডাবল মানে 4 একাৰ্ছত আমি কি কৰিব লাগিব, এৰাউণ্ড 4 একাৰ্ছত গছ-গছনি ৰুব লাগিব। সো আমাৰ ফৰেষ্ট কনজাৰভেশ্যন এক্ট 1980 এইখিনি কথা উল্লেখ কৰা আছে, এইখিনি আমাৰ লিগেল প্ৰভিজনছ, ওকে, এইখিনি লিগেল প্ৰভিজনছত আছে। দেন যোনটো আমাৰ CAF Act 2016 তেওঁ হেতুৱে কি ক্ৰিয়েট কৰিছিলে, এইটো এটা নেশ্যনেল CAF ফাণ্ড, ওকে, এটা নেশ্যনেল CAF ফাণ্ড যোনটো হেতু মিনিষ্ট্ৰি অফ এনভাইৰনমেন্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জৰ আণ্ডাৰত নেশ্যনেল লেভেলত হেতু মেণ্ডেট কৰে, মনিটৰ হয়, ৰাইট, মেনেজ হয়। আৰু ষ্টেট লেভেলত আমাৰ ষ্টেটৰ যিখিনি কেম্পা অথৰিটিজ আছে ষ্টেটে সেইখিনি মনিটৰ কৰে বা সেইখিনি ইমপ্লিমেণ্টেশ্যন তেওঁলোকে চোৱা চিতা কৰে। সো দুটা লেভেলত আছে আমাৰ, নেশ্যনেল লেভেলত which is directly under Ministry of Environment, Forest and Climate Change, আৰু ষ্টেটৰ আণ্ডাৰত যদি চাওঁ দেন আমাৰ ষ্টেটৰ যোনখিনি অথৰিটিজ তেওঁলোকে এইখিনি মনিটৰ কৰে বা ইমপ্লিমেণ্টেশ্যন কৰে, ৰাইট। এতিয়া ফাণ্ডবোৰ কি হয়, নন লেপচেবল, ইণ্টাৰেষ্ট বিয়াৰিং, লগতে নন লেপচেবল, মানে যদি ফাণ্ড আহিছে 100 কোটি টকা যদি আহিছে, এই বছৰটো শেষ হোৱাৰ পিছত, ফাইনেন্সিয়েল ইয়াৰ শেষ হোৱাৰ পিছত সেই 100 কোটি টকা ইউজ যদি নহয়, তেনেহ'লে পইচাটো লেপছ হৈ নাযায়, নাইকিয়া হৈ নাযায়, সেই পইচাটো ষ্টৰত থাকিব, ৰাইট। এনেকুৱা নহয় যে পইচাটো ফাইনেন্সিয়েল ইয়াৰ এইটোত আহিলে আৰু শেষ হৈ গ'ল, নহয়, নন লেপচেবল মানে এইটো লেপছ হৈ নাযায়, এইটো ফাৰ্ডাৰ নেক্সট ফাইনেন্সিয়েল ইয়াৰ বা নেক্সট ইয়াৰলৈ সেইটো গুচি যাব বস্তুটো, ৰাইট। এতিয়া ফাণ্ডৰ যদি কথা চাওঁ, 90% ফাণ্ডছ গো টু দ্য ষ্টেটছ, 10% ৰিটেইন বাই চেণ্টাৰ ফৰ কেপাচিটি বিল্ডিং এণ্ড মনিটৰিং। এতিয়া অবভিয়াছলি যদি আমি অসমত যদি চাওঁ, অসমত যদি মাটি একুৱায়াৰ কৰিছে, দেন অসম চৰকাৰৰ ওচৰত 90% অফ দ্য ফাণ্ড যাব, ৰাইট, এফৰেষ্টেশ্যন কৰিবৰ কাৰণে। বাকী 10% চেণ্টাৰ ৰাখে যাতে কেপাচিটি বিল্ডিং বা মনিটৰিঙৰ কাৰণে তেওঁলোকে ফাণ্ডটো ইউটিলাইজ কৰিব পাৰে, অ'কে। চ' এইখিনি হৈছে আমাৰ লিগেল প্ৰভিজনছ, অ'কে। দেন এতিয়া কি এক্টিভিটিজ আমাৰ আহে কেম্পাৰ আণ্ডাৰত, এফৰেষ্টেশ্যন অবভিয়াছলি আমি ক'লোৱে, গছ-গছনি ৰোৱাৰ কাৰণে যিখিনি প্ৰভিজন এক্টিভিটিজ থাকিব। দেন কেটচমেণ্ট এৰিয়া ট্ৰিটমেণ্ট বা নেচাৰেল ৰিজেনেৰেশ্যন, আমি যদি কেটচমেণ্ট এৰিয়াটো ট্ৰিট কৰিব পাৰোঁ, ৰাইট, কেনেকৈ আমি কেটচমেণ্ট এৰিয়াটো ট্ৰিট কৰিম, সেইখিনি যদি তাৰে ৰিলেটেড যদি গভৰ্ণমেণ্টে কিবা পলিচিজ বা নিউ ইন'ভেটিভ আইডিয়াছ আনিব খোজে, তেতিয়াও সেইখিনি ফাণ্ড ইউটিলাইজ কৰিব পাৰিব। দেন ৱাইল্ড লাইফ আৰু ফৰেষ্ট মেনেজমেণ্টৰ কাৰণে, দেন হিউমেন ৱাইল্ড লাইফ কনফ্লিক্ট যোনবোৰ হৈ আছে সেইবোৰ মিটিগেট কৰিবৰ কাৰণে এইখিনি ফাণ্ড ইউটিলাইজ কৰিব পাৰিব, বা এই এক্টিভিটিখিনি পাৰ্মিনেণ্ট আছে কেম্পা আণ্ডাৰত। দেন ভিলেজ ৰিলোকেশ্যন ফ্ৰম প্ৰটেক্টেড এৰিয়া, যেতিয়া প্ৰটেক্টেড এৰিয়া যদি কোনোবা এটা জেগা ডিক্লেয়াৰ হৈছে, তেতিয়া যদি তাতে এখন গাঁও অলৰেডি আছে, সেই গাঁওখন যদি ৰিলোকেট কৰিব লাগে, বেলেগ এটা জেগাত নিব লাগিব, সেইখিনি এক্টিভিটিও আমাৰ কেম্পা আণ্ডাৰত পাৰ্মিটেড আছে, ৰাইট। এণ্ড লগতে কেপাচিটি বিল্ডিং এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰটেকশ্যন, অ'কে। চ' এইখিনি বস্তু আমাৰ কেম্পা ৰিলেটেড এক্টিভিটিজৰ ইনক্লুড হৈ আছে। এতিয়া কিছুমান আমাৰ চেলেঞ্জেছ আছে, এইখিনি বস্তু আমাৰ ইমপ্লিমেণ্টেশ্যনত চেলেঞ্জেছখিনি জনাটো খুব নেচেচাৰী, বিকজ মেইনছত আমি এনেকুৱা কুৱেশ্যন এক্সপেক্ট কৰিব পাৰোঁ। চেলেঞ্জেছ যেতিয়া আমি দেখা পাওঁ যে লেণ্ড এভেইলেবিলিটি কনষ্ট্ৰেইন, অবভিয়াছলি এতিয়া সুটেবল নন ফৰেষ্ট লেণ্ড অফেন আনএভেইলেবল অৰ ইকলজিকেলি আনচুটেবল, মানে এতিয়া যিকোনো ডেভেলপমেণ্ট ৱৰ্কছৰ কাৰণে, যিকোনো আমি বিগ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টৰ কাৰণে যদি চাওঁ, প্ৰায়ে দেখা যায় যেন ফৰেষ্ট লেণ্ডে ইউটিলাইজ কৰা যায়, বিকজ ইমান হিউজ এৰিয়া অফ লেণ্ড একেলগে পোৱাটো বৰ এটা সম্ভৱজনক নহয়, বিকজ আমি দেখাই পাইছোঁ যে আমাৰ পপুলেশ্যন কিমান বাঢ়ি গৈ আছে ডে বাই ডে, ৰাইট। চ' সেইকাৰণে মেইন প্ৰব্লেম হৈছে লেণ্ড এভেইলেবিলিটি, ৰাইট। আৰু এইটো কাৰণে আমাৰ যোনবোৰ স্মল বা হেভিলি ফৰেষ্টেড যোনবোৰ ষ্টেটছ, যেনেকৈ ছত্তীশগড়ত, সেনেকুৱা সৰু ষ্টেটবিলাকত বহুত ইফেক্ট হয়, বিকজ আল্টিমেটলি এখন ষ্টেট সৰু হ'লে আৰু যদি ফৰেষ্ট বহুত আছে, তেনেহ'লে ফৰেষ্ট লেণ্ডটো ক্লিয়াৰ কৰিবই লাগিব, তাতে তেওঁলোকৰ কোনো অল্টাৰনেটিভ নাই যে নন ফৰেষ্ট লেণ্ড তেওঁলোকে দিব পাৰে, ৰাইট। চ' দিছ ইজ এ ভেৰি বিগ কনচাৰ্ণ, বেচিকেলি লেণ্ড এভেইলেবিলিটি কনষ্ট্ৰেইনটো এটা ডাঙৰ ইছ্যু। দেন আমাৰ ফাণ্ড ডাইভাৰ্জন বা আণ্ডাৰ ইউটিলাইজেশ্যন, যোনবোৰ ফাণ্ড থাকে সেই ফাণ্ডবোৰ বেলেগ স্কিম যেনেকৈ গ্ৰীণ ইণ্ডিয়া মিছন এণ্ড অল, তালৈ কেতিয়াবা ডাইভাৰ্ট হৈ যায়, যোনটোৱে কি কৰে, মেইনলি যোনটো কেম্পাৰ মেইন মটো বা মেইন অবজেক্টিভ, সেইটো অলপমান তাতে লিমিটেশ্যনছ আনে, ৰাইট। দেন আমি যদি চাওঁ ইকলজিকেল কনচাৰ্ণ যদি চাওঁ, মনোকালচাৰ প্লেণ্টেশ্যনছ ৰিডিউচ বায়'ডাইভাৰ্চিটি। বেচিকেলি এতিয়া যদি ছাপ'জ এফৰেষ্টেশ্যন আমি কৰোঁ, প্ৰায় দেখা যায় যে মনোকালচাৰ যিকোনো এটা প্লেণ্টেশ্যন, এটা প্লেণ্ট বা এজোপা গছৰ ওপৰতে বেছি ফ'কাছ কৰা যায়। চ' মনোকালচাৰ যদি কৰি দিয়ে, তেতিয়া আমাৰ যোনটো বায়'ডাইভাৰ্চিটি সেইটো আমাৰ ৰিডিউচ হৈ যায়। চ' এনেকুৱা ধৰণৰ চেলেঞ্জেছ আমি ইমপ্লিমেণ্টেশ্যনত দেখা পাওঁ, ৰাইট। দেন গ্ৰীণ ৱাশ্বিং এণ্ড কমিউনিটি এক্সক্লুজন, এতিয়া গ্ৰীণ ৱাশ্বিংটোতো এটা বিগ ইছ্যু, ৰাইট। আমি দেখাই পাইছোঁ যে গ্ৰীণ ৱাশ্বিং মানে কি, যদি আমি যিকোনো এটা বস্তু ইক' ফ্ৰেণ্ডলি বুলি ফলছলি যদি আমি কি কৰোঁ, প্ৰেজেণ্ট কৰোঁ, ৰাইট, ফলছ
ফলছলি আমি ইকো ফ্ৰেণ্ডলি বুলি এটা প্ৰডাক্ট যদি মাৰ্কেট কৰোঁ, আমাৰ বিগ বিগ স্কেমছ দেখা গৈছিলে, যেনেকৈ ভল্কছৱাগন যোনটো জাৰ্মান কাৰ কোম্পানী, তেওঁলোকে আই থিংক পলিউশ্যন ৰিলেটেড পলিউশ্যন টেষ্টিঙত গ্ৰীণ ৱাশ্বিং কৰিছিলে, তাৰ কাৰণে তেওঁলোকক ফাইনো দিবলগীয়া হৈছিলে। চ' সেনেকুৱা ধৰণৰ ইছ্যুজ, গ্ৰীণ ৱাশ্বিঙৰ ইছ্যুজ আমি দেখা পাওঁ, ৰাইট? দেন আমাৰ যোনবোৰ এক্সক্লুজন অফ ট্ৰাইবেল এণ্ড ফৰেষ্ট ডুৱেলাৰ্ছ ভায়লেটছ ফৰেষ্ট ৰাইট এক্ট, আমাৰ যোনখন ফৰেষ্ট ৰাইট এক্ট 2006, সেইখনৰ আণ্ডাৰত যোনখিনি ট্ৰাইবেলছ বা ফৰেষ্ট ডুৱেলাৰ্ছৰ কথা আছে, তেওঁলোকৰ যিখিনি ছিকিউৰিটি বা প্ৰটেকশ্যনৰ কথা আছে, সেইখিনি আমাৰ ক'ৰবাত নহয় ক'ৰবাত ভায়লেট হয়, ৰাইট? অ'কে, দেন আমাৰ ইনষ্টিটিউচনেল গেপ, যেনেকৈ আমাৰ প্লেনবিলাক যেতিয়া বনায় সেইবোৰ এপ্ৰুভ কৰিবৰ কাৰণে বহুত দেৰি হয়, ডিলে লগায়, ফাণ্ড ৰিলিজ কৰাত প্ৰব্লেম হয়, ৰাইট? আৰু অফেন আমাৰ টাইমলাইন আৰু মানে মেইনলি আমাৰ প্লেনিং এণ্ড ইমপ্লিমেণ্টেশ্যনত সেই কোঅৰ্ডিনেশ্যনটো ক'ৰবাত নহয় ক'ৰবাত মিচিং হৈ থাকে। চ' সেইটো কাৰণে এটা বহুত ডাঙৰ ইনষ্টিটিউচনেল গেপ আমি দেখা পাওঁ, ৰাইট? দেন ক্লাইমেট পলিচি মিছ এলাইনমেণ্টটো দেখা পাওঁ, যে আমি IPCC 2023 warns against replacing natural forest with plantation. মানে এতিয়া নেচাৰেল ফৰেষ্ট, নেচাৰেল যদি আমি এখন ফৰেষ্ট দেখা পাওঁ, তো কিমান বছৰ আগত সেই সৰু গছবোৰ ডাঙৰ হৈ এতিয়া সেই ফৰেষ্টখনে কি কৰে, আমাক অক্সিজেন প্ৰভাইড কৰে, ৰাইট? এজ এ কাৰ্বন চিংক, আমি ফৰেষ্টখনে আমাৰ এজ এ কাৰ্বন চিংক তেওঁলোকে এক্ট কৰে, ৰাইট? কাৰ্বনটো এবজৰ্ভ কৰে। বাট সেই ফৰেষ্টখিনি যদি আমি কাটি দিওঁ, কাটি নতুনকৈ যদি আমি তাৰ বিনিময়ত যদি 10জোপা গছো, এজোপা গছৰ তেনেকুৱা এজোপা ডাঙৰ গ্ৰ'থ হোৱা এজোপা গছৰ বিনিময়ত যদি আমি 10জোপাও সৰু গছ পুলি ৰুওঁ, সেই 10জোপা গছ পুলিয়ে নেক্সট আৰু 10-20 ইয়াৰ্ছৰ পিছতহে সিমানটো ইফেক্ট দেখাব পাৰিব, যোনটো অলৰেডি কটা গছজোপাই আমাক দি আছিলে, ৰাইট? চ' দিছ ইজ এ ভেৰি বিগ ডাইলেমা। যদিও আমি একৰ্ছ অফ একৰ্ছ ফৰেষ্ট লেণ্ড ক্লিয়াৰ কৰাৰ পিছত তাতকৈ ডাবল আমি ফৰেষ্ট বা ট্ৰিজ প্লান কৰি আছোঁ, সেই যে প্লান কৰিছোঁ গছ গছনিবোৰ, সেইবোৰে আৰু তাৰ ইফেক্টবোৰ আমি 10-20 ইয়াৰ্ছ পিছতহে দেখা পাম। এট প্ৰেজেণ্ট লেভেল আমি সেই ইফেক্টটো দেখা নাপাওঁ, বিকজ এজোপা ডাঙৰ গছ এজোপাই অলৰেডি যিখিনি আমাক অক্সিজেন বা ছাপৰ্ট কৰি আছিলে এনভাইৰমেণ্টেলি, সেইখিনি বস্তু আমি ইমিডিয়েট ইফেক্ট দেখা নাপাওঁ, ৰাইট? সেই বস্তুখিনি আমি ইমিডিয়েট এজোপা গছ পুলি বা 10জোপা ৰুলেও এইটো দেখা নাপাওঁ। চ' দেটছ এ বিগ ডাইলেমা, ৰাইট? মানে আমি নেচাৰেল ফৰেষ্টবোৰ কিহৰ লগত ৰিপ্লেচ কৰিছোঁ? উইথ প্লান্টেশ্যন, মানে প্লান্টেশ্যন সৰু সৰু গছ পুলি ৰুই পেলাই আমি তাত সেইটো ৰিপ্লেচ কৰিছোঁ, যোনটো একচুৱেলি ইটছ নট ৱৰ্থ ইট। ইট উইকেনছ ইণ্ডিয়াছ ক্লাইমেট এণ্ড বায়'ডাইভাৰ্চিটি গ'ল আণ্ডাৰ NDC এণ্ড পেৰিছ এগ্ৰিমেণ্ট, আমাৰ যোনবোৰ নেশ্যনেলি ডিটাৰমাইণ্ড কণ্ট্ৰিবিউশ্যনছ আছে, ৰাইট? পেৰিছ এগ্ৰিমেণ্টৰ লগত। চ' সেই বস্তুবোৰত ক'ৰবাত নহয় ক'ৰবাত আমাৰ মিছ এলাইনমেণ্ট হৈ আছে, আৰু আমাৰ ইণ্ডিয়াৰ যোনবোৰ ষ্ট্ৰেটেজি বা টাৰ্গেট, সেইখিনিত আমাৰ গ'লখিনিত হেম্পাৰ কৰিছে। অ'কে, চ' দেৰ আৰ চাম চেলেঞ্জেছ। এতিয়া যদি আমি কেনেকৈ এইটো বস্তু ষ্ট্ৰেংথ কৰিম, আমি কেম্পাটো কেনেকৈ ষ্ট্ৰেংথ কৰিম, কি ৱে ফৰৱাৰ্ড? আমি ইক'লজিকেলি চেঞ্চিটিভ লেণ্ড বেংক এটা বনাব লাগে, এটা চেণ্ট্ৰেল ডাটাবেছ ক্ৰিয়েট কৰিব লাগে, যাতে অফ ডিগ্ৰেডেড ফৰেষ্ট লেণ্ড এডজাচেণ্ট টু ফৰেষ্টবিলাকৰ ওচৰত যদি ডিগ্ৰেডেড ফৰেষ্ট লেণ্ড আছে, অ'কে, সেইবোৰ এটা ডাটাবেছ বনাব লাগে, যাতে ইট হেল্পছ মেইনটেইন ইক'লজিকেল কানেক্টিভিটি, ৰাইট? দেন আমি মনোকালচাৰৰ পৰা শ্বিফ্ট কৰি নেটিভ মিক্স স্পেচিছ প্লান্টেশ্যন কৰিব লাগে। অকল এজোপা গছৰে প্লান্টেশ্যন কৰিব নালাগে, আমি মিক্স স্পেচিছৰ প্লান্টেশ্যন কৰিব লাগে, ৰাইট? আৰু এক্টিভলি আমাৰ ট্ৰাইবেল আৰু ট্ৰেডিশ্যনেল ফৰেষ্ট ডুৱেলাৰ যোনবোৰ আছে, তেওঁলোকক আমি ইনক্লুড কৰিব লাগে, ঠিক আছে? তেতিয়াহে তেওঁলোকে সেইখিনি ৰিচোৰ্চ বা সেইখিনি ইনফৰ্মেশ্যন আমাক প্ৰভাইড কৰিব পাৰিব, ৰাইট? এণ্ড দেন ট্ৰান্সপাৰেঞ্চি বা একাউণ্টেবিলিটি থাকিব লাগে, টাইমলি ৰিলিজ হ'ব লাগে ফাণ্ডবিলাক, ৰাইট? কেগ অডিট কমপ্লায়েন্স হ'ব লাগে, অ'কে? আমাৰ কম্পট্ৰলাৰ এণ্ড অডিট জেনেৰেলৰ যোনটো অডিট ৰিপৰ্ট হয়, সেইখিনি আহিব লাগে, ৰাইট? মেইনলি ট্ৰান্সপাৰেঞ্চি থাকিব লাগে, আৰু লগতে আমাৰ লিগেল আৰু পলিচি কিছুমান ৰিফৰ্মছ আনিব লাগে, ষ্ট্ৰিক্ট একশ্যনছ ল'ব লাগে, তেতিয়াহে আমি এই বস্তু উই মে ফাইণ্ড এ ৱে ফৰৱাৰ্ড, অ'কে? চ' এইখিনি আমাৰ আছিলে ৰিগাৰ্ডিং দ্য কেম্পা এণ্ড দেন আমাৰ যোনটো CEC ৰিপৰ্টৰ যিখিনি আহিছে, সেইখিনি আমি আজি ডিছকাছ কৰিলোঁ। ইয়াৰ ৰিলেটেড এটা এটা মেইনছ কুৱেশ্যন আপোনালোকে ট্ৰাই কৰিব আনচাৰ কৰিবৰ কাৰণে, আৰু যদি কিবা ডাউট হয় আমাক কমেণ্ট ছেকশ্যনত জনাব, অ'কে? দেন নেক্সট টপিকটো হৈছে আমাৰ UNCTAD গ্ল'বেল ট্ৰেড আপডেট, অ'কে? UNCTAD গ্ল'বেল ট্ৰেড আপডেট, মোবিলাইজিং ট্ৰেড টু কাৰ্ব প্লাষ্টিক পলিউশ্যন, অ'কে? চ' আই হোপ নিউজটো আপোনালোকে ফ'ল' কৰিছে। এতিয়া ক্লাছটো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব হোৱাট ইজ দ্য ফুল ফৰ্ম অফ UNCTAD, অ'কে? UNCTAD বুলি বা UNCTAD ফুল ফৰ্মটো কি হয় কমেণ্ট ছেকশ্যনত জনাব, অ'কে? চ' ইয়াৰে আমাৰ গ্ল'বেল ট্ৰেড আপডেট এটা ৰিলিজ হৈছে এমিড ongoing negotiations on the UN plastic treaty, ইউনাইটেড নেশ্যনছৰ এখন প্লাষ্টিক ট্ৰিটিৰ জিনেভাত নেগচিয়েশ্যন চলি আছে, গ্ল'বেল প্লাষ্টিক ট্ৰিটি। চ' তাৰ মাজতে এখন ৰিপৰ্ট আহিছে, গ্ল'বেল ট্ৰেড আপডেট। চ' বেচিকেলি আমাৰ
ট্ৰেডৰ যোনবোৰ পলিচি গ্লোবেল ট্ৰেড এখন কাণ্ট্ৰি আন এখন কাণ্ট্ৰিৰ লগত যিটো ট্ৰেড কৰে সেই ট্ৰেডৰ পলিচিত কেনেকে আমি প্লাষ্টিক পলিউশ্যনটো টেকেল কৰিব পাৰোঁ গ্লোবেল যোনটো প্লাষ্টিক পলিউশ্যন সেইটো আমি কেনেকে টেকেল কৰিব পাৰোঁ সেই বস্তুটোৰ ওপৰতে ৰিপৰ্টটো আহিছে যেনেকে আমি যদি চাওঁ এতিয়া গ্লোবেল ট্ৰেড আপডেটত দেখা পোৱা গৈছে যে গ্লোবেল ট্ৰেড গ্ৰোথ ৰিটাৰ্ণছ বাট আউটলুক ইজ পুৰ মানে আমি দেখা পাইছোঁ যে ট্ৰেড ইণ্টাৰডিপেণ্ডেঞ্চ বিটুইন চাইনা এণ্ড US হেজ ডিক্ৰিজড ৰাইট দেন আমি যদি ট্ৰেড গ্ৰোথ চাওঁ মেজৰ ইকনমি যেনেকে আমাৰ চাইনা আৰু ইণ্ডিয়াৰ নোটেবল এক্সপৰ্ট হোৱা দেখা গৈছে ৰাইট চ' ইয়াতে ৰিলেটেড আমি প্লাষ্টিক পলিউশ্যন টেকেল কৰিবৰ কাৰণে কি ইনিচিয়েটিভ লৈছোঁ বা কেনেকুৱা ধৰণৰ ইয়াতে পলিচি চলি আছে ৰাইট এতিয়া যদি আমি এই ৰিপৰ্টটোৰ হাইলাইট চাওঁ ইয়াতে কৈছে যে আমাৰ ৰাইজিং প্লাষ্টিক প্ৰডাকশ্যন এণ্ড ট্ৰেড প্লাষ্টিক অবভিয়াছলি সকলোৱে জানো যে প্লাষ্টিক ইজ ভেৰি ভেৰি হাৰ্মফুল ফৰ দ্য হিউমেন এণ্ড এনিমেল বা জীৱ জন্তুৰ হেল্থৰ কাৰণেও বহুত হাৰ্মফুল লগতে আমাৰ এনভাইৰনমেণ্টটো ই বহুত পলিউট কৰি আছে ৰাইট এতিয়া আমি যদি চাওঁ আমাৰতো বহুত ইনিচিয়েটিভ থাকে যে আমি প্লাষ্টিক পলিউশ্যন বিট কৰিব লাগে আমি প্লাষ্টিক ইউজটো কমাব লাগে বা আমি ৰিচাইকেল কৰিব লাগে ৰাইট এতিয়া যদি চাওঁ গ্লোবেল লেভেলত আমাৰ প্লাষ্টিক প্ৰডাকশ্যন একচুৱেলি 1950 2 মিলিয়ন মেট্ৰিক টন আছিলে আৰু জাষ্ট ইমেজিন 2022 লৈকে ই 436 মিলিয়ন মেট্ৰিক টন হৈ গৈছে চ' ইমেজিন হাউ হিউজ ইট ইজ ৰাইট বাঢ়ি গৈ আছে এতিয়া ৰিপৰ্টটো এইটোও কৈছে যে অনলি 10% অফ প্লাষ্টিক ইজ ৰিচাইকেল যিমানটো প্লাষ্টিক আমাৰ ইউজ হয় গ্লোবেল ট্ৰেডত তাৰে অকল 10%হে আমি ৰিচাইকেল কৰোঁ চ' ডেট মিনছ আমি দেখা পাইছোঁ যে এপ্ৰক্সিমেটলি 75% বিকামছ ৱেষ্ট অ'কে 75% ৱেষ্টে হৈ যায় ৰাইট 10%হে আমি কি কৰোঁ ৰিচাইকেল কৰোঁ অ'কে চ' দিছ ইজ এ বিগ ডিষ্টাৰ্বিং ফেক্ট ৰাইট আৰু 78% অফ প্লাষ্টিক প্ৰডিউচ ইন 2022 ৱাজ ট্ৰেডেড ইণ্টাৰনেশ্যনেলি চ' ৱৰ্ল্ডত মানে 78% যিমান 2022ত যিমান প্লাষ্টিক প্ৰডিউচ হৈছিলে তাৰে 78% ট্ৰেড কৰা হৈছিলে ইণ্টাৰনেশ্যনেলি মানে এখন কাণ্ট্ৰি আন এখন কাণ্ট্ৰিৰ লগত প্লাষ্টিকৰ ওপৰতে ট্ৰেড কৰিছিলে মানে প্লাষ্টিক ৰিলেটেড ট্ৰেড বহুত হৈছিলে ৰাইট এতিয়া মেইন যদি আমি চাওঁ আমাৰ গেপছ কিছুমান দেখা গৈছে গ্লোবেল গভৰ্নেন্সত ৰাইট যেনেকে আমাৰ কোনো ধৰণৰ বাইণ্ডিং ইণ্টাৰনেশ্যনেল ট্ৰিটি নাই মানে প্লাষ্টিকৰ পৰা যিটো পলিউশ্যন হয় সেই পলিউশ্যনটো টেকেল কৰিবৰ কাৰণে আমাৰ গ্লোবেলি কোনো ধৰণৰ লিগেলি বাইণ্ডিং আমাৰ ট্ৰিটি দেখা পোৱা নাই ৰাইট বিকজ আমি বাকী কনভেনশ্যনবোৰ যদি চাওঁ দেন আমি দেখা পাইছোঁ যে আমাৰ কি হৈছে বেলেগ ধৰণৰ যেনেকৈ আমাৰ CBD আছে কনভেনশ্যন অন বায়'লজিকেল ডাইভাৰ্চিটি হয়নে CBD আছে আমাৰ ৰাইট এতিয়া আমি যদি চাওঁ দেন আমাৰ পেৰিছ এগ্ৰিমেণ্টো আছে ক্লাইমেট চেঞ্জৰ কাৰণে আমি পেৰিছ এগ্ৰিমেণ্ট যোনটো আমাৰ কৰা হৈছে ৰাইট চ' দিজ আৰ লিগেলি বাইণ্ডিং ট্ৰিটিজ যোনবোৰ মেম্বাৰ কাণ্ট্ৰি আছে তেওঁলোকে ক্লাইমেট চেঞ্জৰ কাৰণে আমি যিটো টাৰ্গেট আছে গ্লোবেল এভাৰেজ টেম্পাৰেচাৰ সেইটো মেইনটেইন কৰিবৰ কাৰণে ট্ৰাই কৰিব লাগে ৰাইট চ' এইবোৰ আমাৰ ফ্ৰেমৱৰ্ক আছে কিন্তু আমি দেখা পাইছোঁ যে প্লাষ্টিক পলিউশ্যন বিট কৰিবৰ কাৰণে কোনো ধৰণৰ তেনেকুৱা লিগেলি বাইণ্ডিং ফ্ৰেমৱৰ্ক নাই এতিয়া আমি দেখা পাইছোঁ যে আমাৰ ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট এছেম্বলি গ্লোবেল যোনটো প্লাষ্টিক ট্ৰিটি অ'কে চ' গ্লোবেল প্লাষ্টিক ট্ৰিটি এখন আমাৰ ইনিচিয়েট কৰিছে কিন্তু কথাটো হৈছে যে ট্ৰিটিখন ইনিচিয়েট কৰিছে যদিও এতিয়ালৈকে আমি কোনো ধৰণৰ তাতে ফাইনেল টক্স মানে ফাইনেলাইজেশ্যন দেখা পোৱা নাই অ'কে যে প্লাষ্টিক পলিউশ্যনটো টেকেল কৰিবৰ কাৰণে গোটেই মেম্বাৰ্ছবোৰে অ'কে ইণ্টাৰনেশ্যনেল লেভেলত এই গ্লোবেল প্লাষ্টিক ট্ৰিটিখন যদিও ইনিচিয়েট হৈছে সেইখনৰ ফাইনেলাইজেশ্যন এতিয়ালৈকে হোৱা নাই নেগচিয়েশ্যন চলি আছে চ' আল্টিমেটলি লিগেলি এইটো আমি তাক ইমপ্লিমেণ্ট কৰা হোৱা নাই অ'কে চ' দিছ ইজ এ বিগ থিং ৰাইট দেন আমি ল' এডপশ্যন টু অল্টাৰনেটিভ যেতিয়া আমি দেখা পাইছোঁ যে আমাৰ প্লাষ্টিকৰ অল্টাৰনেটিভত প্লাষ্টিকৰ অল্টাৰনেটিভ কি হ'ব সেই এডপশ্যনৰ যোনটো অল্টাৰনেটিভ সেইটো বহুত ৰেটটো ল' মানে বায়'বেছড এণ্ড কম্প'ষ্টেবল প্লাষ্টিক ফৰ্ম জাষ্ট 1.5% অফ গ্লোবেল প্ৰডাকশ্যন অ'কে বায়'বেছটো আমি ইউজ কৰিব পাৰোঁ বা কম্প'ষ্টেবল প্লাষ্টিক আমি ইউজ কৰিব পাৰোঁ কিন্তু এভেইলেবিলিটি আছে যদিও অনলি 1.5%হে আমি দেখা পাইছোঁ গ্লোবেল লেভেলত চ' দিছ ইজ এ বিগ থিং এতিয়া আমিতো শ্বিফ্ট কৰিব পাৰোঁ বায়'বেছড বা কম্প'ষ্টেবল প্লাষ্টিকৰ কাৰণে কিন্তু আমি কৰা নাই আৰু এভেইলেবল আছে যদিও কৰা নাই চ' দিছ ইজ অলছ' এ বিগ থিং মানে ল' এডপশ্যন অফ অল্টাৰনেটিভছ দেন টেৰিফ ডিছপেৰিটি অ'কে য়েছ চ' আল্টিমেটলি আমি যদি টেৰিফ আমি যোনটো এক্সপৰ্টত যোনটো টেক্স লগোৱা যায় ৰাইট এতিয়া টেৰিফ অন প্লাষ্টিক এণ্ড ৰাবাৰ প্ৰডাক্টছ ৰিডিউচ ফ্ৰম 34% to 7.2%. এতিয়া যদি টেৰিফ যদি কমায়ে দিয়ে প্লাষ্টিকৰ
টেক্স যদি কমাই দিয়ে দেন অবভিয়াছলি কি হ'ব যদি টেৰিফ কম হয় দেন তাতে আমাৰ ট্ৰেডটো আৰু বেছি হ'ব ৰাইট চ' যদি টেৰিফ কমাই দিছো দেন ট্ৰেড বেছি হ'ব ট্ৰেড বেছি হ'লে প্লাষ্টিক পলিউশ্যন আৰু বেছি হ'ব ৰাইট চ' দেট ইজ আ বিগ থিং অ'কে এতিয়া tariff on alternatives যেনেকে বেম্বু বা পেপাৰ ইট ৰিমেইন হাই এজ 14.4% লিমিটিং এডপশ্যন এতিয়া আমি ঠিক আছে আমি অল্টাৰনেটিভ বিচাৰিব লাগে প্লাষ্টিকৰ এতিয়া প্লাষ্টিকৰ অল্টাৰনেটিভ যদি বিচাৰো তেনেহ'লে বেম্বু বা পেপাৰৰ নিচিনা বস্তুত আমি টেৰিফটো কমাব লাগিব তেতিয়াহে আমাৰ প্ৰডাক্ট ট্ৰেডটো আৰু বাঢ়িব যদি টেৰিফটো আমি হাইয়ে ৰাখো তেনেহ'লে আমি সেই অল্টাৰনেটিভবিলাকত শ্বিফ্ট কেনেকৈ কৰিম চ' এই ৰিপৰ্টত এই হাইলাইটছবিলাক কোৱা গৈছে যে কি কি প্ৰব্লেম চলি আছে ৰাইট এতিয়া আমি যদি 2023 কথা চাওঁ গ্লোবেল প্লাষ্টিক প্ৰডাকশ্যন ৰিচড 436 মিলিয়ন মেট্ৰিক টনছ উইথ এক্সপৰ্টছ exceed 1.1 trillion 1.1 trillion US dollar আমি এক্সপৰ্ট কৰিছো কি এক্সপৰ্ট কৰিছো ট্ৰেড কৰিছো অফ প্লাষ্টিক সো দিস ইজ আ হিউজ নাম্বাৰ ৰাইট সো ইয়াৰ কাৰণে আমি কিছুমান চেঞ্জেছ আনিব লাগিব এতিয়া ৰিকমেণ্ডেশ্যনছ এটো দিয়া গৈছে যে আমি সেক্টৰ স্পেসিফিক ইন্টাৰভেনশন কৰিব লাগে যেনেকৈ আমি সিঙ্গল ইউজ প্লাষ্টিকটো আমি টাৰ্গেট কেনেকে কৰিম বেন কৰিব লাগে ৰাইট ভায়া বেনছ এণ্ড টেক্সেছ মানে সিঙ্গল ইউজ প্লাষ্টিক মানে এবাৰ ইউজ কৰি প্লাষ্টিকটো যদি আৰু ইউজ কৰিবই নোৱাৰো তো ইট উইল মোৰ এফেক্ট দি এনভাইৰনমেণ্ট আমাৰ এনভাইৰনমেণ্টত আৰু পলিউশ্যন কৰিব ৰাইট দেন আমি ডিউৰেবল প্লাষ্টিক প্ৰমোট কৰিব লাগে ৰাইট দেন আমি ৰিচাৰ্চ এণ্ড ডিজাইন R&D ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট বা ইকো ডিজাইনৰ ওপৰত গুৰুত্ব দি পেলাই তাতে যদি আমি ইনভেষ্টমেণ্ট কৰোঁ দেন ডেফিনেটলি অল্টাৰনেটিভ ওলাব ৰাইট দেন আমি ডাটা চিষ্টেমবোৰ ট্ৰান্সপাৰেণ্ট কৰিব লাগে অ'কে যে আমি প্লাষ্টিকৰ যোনটো লাইফ চাইকেল সেইটো ট্ৰান্সপাৰেণ্টলি আমি ট্ৰান্সপাৰেণ্ট হ'ব লাগে ট্ৰেক কৰিব লাগে ৰাইট এতিয়া গ্ল'বেলি আমি যদি চাওঁ উই শুড এলাইন একশ্যনছ উইথ এক্সিষ্টিং ফ্ৰেমৱৰ্কছ লাইক বেচেল কনভেনশ্যন ৰটাৰডাম কনভেনশ্যন এণ্ড ষ্টকহোম কনভেনশ্যন এতিয়া এইবোৰ যোনবোৰ আমাৰ অলৰেডি এক্সিষ্টিং ফ্ৰেমৱৰ্ক আছে ৰাইট এতিয়া বেচেল কনভেনশ্যনে কি কয় এইটো হৈছে আমাৰ যোনবোৰ ট্ৰান্স বাউণ্ডাৰী মুভমেণ্ট আমাৰ হেজাৰ্ডাছ যোনবিলাক সাবস্টেন্সেস আছে ট্ৰান্স বাউণ্ডাৰী মুভমেণ্টটো থ্ৰু আমি বেচেল কনভেনশ্যন এটা মানে গ্লোবেল ট্ৰিটি হয় এখন যোনটো ট্ৰান্স বাউণ্ডাৰী মানে এখন কাণ্ট্ৰি বা আন এখন কাণ্ট্ৰি ভিতলে যোনটো আমাৰ হাজাৰডাছ ৱেজ যোনটো মুভমেণ্ট যোনটো হয় সেইটো আমি কি কৰোঁ সেইটো আমি ৰেগুলেট কৰোঁ ৰাইট দেন আমাৰ যোনটো ৰটাৰডাম কনভেনশ্যন আছে যোনটো আমি লিগেলি বাইণ্ডিং ট্ৰিটি হয় এইটো আমি লিগেলি বাইণ্ডিং ট্ৰিটি গোটেই মেম্বাৰ্ছ কাণ্ট্ৰিবিলাকে কি কৰে আমাৰ ছেফ হেণ্ডলিং অফ হাজাৰডাছ কেমিকেল যোনবোৰ আমাৰ হাজাৰডাছ কেমিকেলছ আছে সেইবোৰ ছেফলি কেনেকৈ হেণ্ডেল কৰিব লাগিব যেতিয়া এখন কাণ্ট্ৰি পৰা আন এখন কাণ্ট্ৰিলৈ যায় ৰাইট দেন আমাৰ ষ্টকহোম কনভেনশ্যন আছে ষ্টকহোম কনভেনশ্যন কি হয় আমাৰ যোনটো পাৰ্চিষ্টেণ্ট অৰ্গেনিক পলিউটেন্টছ POP পাৰ্চিষ্টেণ্ট অৰ্গেনিক পলিউটেন্টছৰ ৰিলেটেড হয় চ' এই তিনিখন কনভেনশ্যনে খুব ছিগনিফিকেণ্ট হয় গ্লোবেল ট্ৰিটি হয় লিগেলি বাইণ্ডিং ট্ৰিটি হয় চ' এনেকুৱা ধৰণৰ আমি হেজাৰ্ডিয়াছ যোনবোৰ কেমিকেলছ এণ্ড ৱেষ্ট ৰাইট আমি দেন আমাৰ পাৰ্চিষ্টেণ্ট অৰ্গেনিক পলিউটেন্টছ সেইবিলাকৰ ওপৰত আমি কি কৰিছোঁ অলৰেডি ফ্ৰেমৱৰ্ক আনিছোঁ ৰাইট চ' ডেট সেইখিনি আমাৰ এনভাইৰনমেণ্টত বা হেল্থত এফেক্ট নকৰাকৈ আমি কেনেকৈ তাত আমি সেইখিনি মেইনটেইন কৰিম ত' আমাৰ এতিয়া ৱে ফৰৱাৰ্ডটো এইটোৱে হ'ল যে প্লাষ্টিকৰ কাৰণেও আমি এইখিনি ফ্ৰেমৱৰ্কৰ লগত এলাইন কৰি তেনেকুৱা ধৰণৰ আমি ইনিচিয়েটিভ ল'ব লাগিব তেতিয়াহে আমাৰ এই প্লাষ্টিক পলিউশ্যনটো আমি বিট কৰিব পাৰিম ৰাইট দেন ইণ্ডিয়াৰ বা গ্লোবেল ইনিচিয়েটিভ যদি আমি দেখা পাওঁ ৰিগাৰ্ডিং প্লাষ্টিক আমাৰ কি আছে আমাৰ প্লাষ্টিক ৱেষ্ট মেনেজমেণ্ট ৰুলছ আছে ৰাইট 2016ত আমাৰ লিগেল ফ্ৰেমৱৰ্ক আনিছিলে ৰাইট দেন এমেণ্ড কৰি 2021ত আমি কি বেন কৰিছিলোঁ ছিংগল ইউজ প্লাষ্টিক আইটেম আমি বেন কৰিছিলোঁ ৰাইট দেন 2022ত আমি এক্সটেণ্ডেড প্ৰডিউচাৰৰ ৰিলেটেড আমি আনিছিলোঁ ডেফিনেশ্যন ৰাইট দেন 2024ত কি আমি এমেণ্ডমেণ্ট আনিলো যে ইট ক্লিয়াৰলি ডিফাইন্স ৰোলছ অফ আৰ্বান লোকেল বডিজ এণ্ড পঞ্চায়ত এতিয়া আমি লোকেল লেভেলত যোনটো আমাৰ গ্ৰাছৰুট লেভেল ডেম'ক্ৰেচি লোকেল লেভেলতো আমি প্লাষ্টিক পলিউশ্যন কেনেকৈ আমি বিট কৰিব লাগে টেকেল কৰিব লাগে তাৰ ৰিলেটেডো আমি ইনিচিয়েটিভ ইয়াতে আমাৰ লিগেলি সেইখিনি আমাৰ ৰুলছ অনা গৈছে অ'কে চ' দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট ফ্ৰম এক্সাম পাৰ্চপেক্টিভ আপোনালোকে মেইনছৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে প্লাষ্টিক মেনেজমেণ্ট ৰুলছ ইণ্ডিয়াৰ যোনটো লিগেল ফ্ৰেমৱৰ্ক এমেণ্ডমেণ্টছখিনি কি হৈছে সেইখিনি ষ্টাডি কৰিব ইটছ ভেৰি ইম্পৰ্টেণ্ট ফৰ ইয়ৰ এক্সাম আৰু গ্লোবেল ইনিচিয়েটিভ যদি চাওঁ আমাৰ মাৰ্পল কনভেনশ্যন আছে যোনটোৱে আমাৰ মাৰ্পল কনভেনশ্যনে কি কয় ইট প্ৰিভেণ্টছ প্লাষ্টিক ডাম্পিং এট চি সাগৰত যোনবোৰ আমি প্লাষ্টিক ডাম্প কৰোঁ সেইটো ইট ইজ কি হয় এটা ইট ইজ এ ক্ৰাইম অ'কে ইট ইজ ক্ৰাইম আৰু সেইটো মাৰ্পল কনভেনশ্যনে মেণ্ডেট কৰে ৰাইট দেন ব্ৰিজটাউন কোভেনেণ্ট আছে যোনটো আমি ছাষ্টেইনেবল ট্ৰেড ৰিফৰ্ম আনিব লাগে আৰু
বাকি পলিউশ্যন ৰিলেটেড আমাৰ ইনিচিয়েটিভছবোৰ আছে চ' এইখিনি ৰিলেটেড টু প্লাষ্টিকছ আমি দেখা পাইছোঁ ৰাইট এতিয়া এইখিনি ইয়াৰে ৰিলেটেড এটা মেইনছ কুৱেশ্যন আপোনালোকে কুৱেশ্যনটো পঢ়ি ট্ৰাই কৰিব টু ৰাইট দি আনচাৰ আৰু যদি কিবা ডাউট থাকে সেই আমাক জনাব আজিৰ টপিকছ এইকেইটাই আছিলে বেচিকেলি এনভাইৰনমেণ্ট ৰিলেটেড হয় প্লাষ্টিক পলিউশ্যন কেনেকৈ বিট কৰিব লাগে বা আমি কি চলি আছে ৰাইট আমাৰ যোনটো ৰিপৰ্ট আহিছে UNCTAD আৰু মই UNCTAD আপোনালোকৰ ফুল ফৰ্মটো কমেণ্ট ছেকশ্যনত জনাব কি হয় আৰু তাৰ ৰিলেটেড যিহেতু এটা গুৰুত্বপূৰ্ণ টপিক হয় আপোনালোকৰ মেইনছৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয় ইয়াৰে PDF টো কমেণ্ট লিংকত দি দিয়া যাব আপোনালোকে প্ৰিপেয়াৰ কৰোঁতে PDF টো লৈও আপোনালোকে প্ৰিপেয়াৰ কৰিব পাৰিব যদি কিবা ডাউট থাকে আমাক কমেণ্ট ছেকশ্যনত জনাব আৰু এইখিনি আছিলে আজিৰ কাৰণে থেংক ইউ ফৰ ৱাচিং থেংক ইউ এভৰিৱান